পিতৃদেব আর নিমন্ত্রিত নিকুতিবৃন্দ, আজি মোৰ অতি আনন্দৰ দিন। এই আনন্দৰ শুভ মুহূৰ্তত এই দক্ষ প্ৰজাপতি জনাইছে আপোনালোকক সাদৰেৰে সম্ভাষণ। আজি শুভ দিনৰ মুহূৰ্তত মোৰ অতি মৰমৰ কন্যা প্ৰসূতিৰ লালকৰ লালুৰ সতীৰ স্বয়ংবৰ কৰি আয়োজন আপোনালোকক নিমন্ত্ৰণ কৰি আনি উপবিষ্ট কৰাইছোহি এই স্বয়ংবৰ স্থলীত। খন্তেক সময়ৰ পাছতেই সতীয়ে তেওঁ মনোনীতজনৰ গলত বৰ মাল্য কৰিব বিচৰা। আপোনালোকে খন্তেক অপেক্ষা কৰে। প্ৰজাপতি যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলো উপস্থিত আছে আপোনাৰ স্বয়ংবৰ সভাত। কিন্তু দেৱাদেৱ মহাদেৱ উপস্থিত নাই কিয় আপোনাৰ এই স্বয়ংবৰ সভাত? দেৱাদিদেৱ মহাদেৱ ভূতৰ দেৱতা শিৱ সভ্য সমাজত অতিশয় ঘৃণাৰ কৰ্মই এইভাবে কৰাই মই নিমন্ত্ৰণ ইচ্ছাকৃতভাৱে। প্ৰজাপতি এনে তোরে কত বাক্য আৰু তোর করিবা উচ্চারণ। সেই স্বয়ম্বর সভাত উপস্থিত নাই কেবল ত্রিনয়ন। সেই সভাত আছে না দেবতার কিবা প্রয়োজন? নাই, কোনো প্রয়োজন নাই দেব সমাজৰ। আছে য'ত সৃষ্টিকৰ ব্ৰহ্মাদেৱ, আছে য'ত স্বৰ্গৰ অমৰ মণ্ডলী, তেনেহেন দেৱ সমাজত তিনিজন উপস্থিত বিনা কাৰণত প্ৰজাপতি দক্ষ, ব্ৰহ্মা, বিষ্ণু, শিৱ, এই তিনিজন একে কলেব। তথাপিতো বুদ্ধা তুমি কিমান পঢ়িব? দেৱতা মণ্ডলী পৰৰ অতিথি হৈ কোনে কাক কৰে নিমন্ত্ৰণ, সেই কথাৰ আৱশ্যৰ মই নেদেখো। কাৰণ হব পাৰে সেই বিকাশ সংঘৰ তোমাৰ উপাস্য দেৱতা, সেই বুলি দেখাই নকৰে প্ৰত্যাখ্যা। ভূতৰ দেৱতা শিৱ সেইবাবেই কৰা নাই নিমন্ত্ৰণ মই ইচ্ছাকৃতভাৱে। তোর এই স্বয়ম্বর নিমিত্তে তোর ব্যক্তি দক্ষ প্রজাপতি এই অভিনব পরিচয় ব্যক্তি মাত্রে দুই তোক দেশ অনুমতি যাকে হয় মনোভূত তোর তেমনি গলত হই বড় মাল্য বড় চালু
नारायण नारायण স্থির হই স্থির ভাবে যাকে হই বল পুতুল তারই গলত হই কম গই বড় ভান্যধাম শাহী শাহী আসলি তোর কি বসিবি তুই এই জগতর আমার কথা ক্ষতি তুই জানো নে শঙ্কর মহিমা ক্ষতি জটাধারী
কি আমি দেবতা হব? মন প্রাণ সপি দিছে শিৱৰ পদ। প্রজন্ম পিতামহ কেবা দেবতা মণ্ডলী শ্রীজনৰ ৰাতি শৰণ আহ্বান কৰিছে ধ্যান তেওঁকে মই বৰ্ণাই যাওঁ Sagita